নমস্কাৰ, মই ৰিংকুমণি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বহুদিন আপোনালোকক ভিডিঅ' দিব পৰা নাই, কিবা বিশেষ কামত লাগি আছিলোঁ, সেইবাবে আজি ভাবিলোঁ ভিডিঅ' এটা কৰি দিওঁ আৰু পনীৰৰ ভিডিঅ' হয়। বলক তেন্তে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পনীৰ ৰেচিপিৰ বাবে মই লৈছোঁ পনীৰ এয়া আৰু বিলাহী লৈছোঁ 2টা, তাৰপিছতে আলু গুটি লৈছোঁ 5টা, কেইটা মই কাটি ল'ম। তাৰপিছতে লৈছোঁ ধনিয়া আৰু কেইফোটামান নহৰু, আদা আৰু জলকীয়া 5টা লৈছোঁ আৰু পিঁয়াজ এটা লৈছোঁ। এইখিনি মই বিলাহী আৰু নহৰু মই পেষ্ট বনাই ল'ম। এয়া পনীৰ ৰেচিপিৰ বাবে মই প্ৰথমতে মটৰ কেইটামান বইল কৰি লৈছোঁ। প্ৰায় মই 3টামান চিটি দিম আৰু ইয়াত অকণমান নিমখ দি দিম। এয়া পনীৰ ৰেচিপিৰ বাবে মই কেৰাহী পাতি তেল দি লৈছোঁ। তেল গৰম হৈছে আৰু লাহে লাহে এতিয়া মই পনীৰখিনি দি দিম। এয়া তেল গৰম হৈছে আৰু মই পনীৰখিনি দি ল'ম। লৰাই দিছোঁ, লাহে লাহে লৰাব সাৱধানে। আৰু এইফালে মই আদা নহৰু পেষ্ট আৰু বিলাহী পেষ্ট একেলগতে বনাই লৈছোঁ। আৰু এয়া পনীৰ তৈয়াৰ হৈছে। মই বৰ বেছি ৰঙা নকৰোঁ, অকণমান ৰঙা কৰি থৈ দিছোঁ। এয়া আপোনালোকে যদি ইয়াতকৈ বেছিকৈ ৰঙা কৰোঁ বুলি ভাবে কৰি ল'ব পাৰিব, মই কিন্তু কৰা নাই, ঘৰতে ৰাখি থৈছোঁ। পনীৰ চব্জি খুব সহজতেই আমি ঘৰতে বনাব পাৰোঁ। আৰু মই সেই একেখিনি তেলতে ভাজি লৈছোঁ। অকণমান লৰাই দিছোঁ দৰে পৰিয়াল অনুসৰি হালধি দিছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ। কেইটামান পাঁচফোৰণ দি দিছোঁ। অকণমান লৰাই দিছোঁ। অকণমান দিছোঁ জিৰা গুড়া, মই বৰ বেছি দিয়া নাই, জিৰা গুড়া অকণমান দিছোঁ। মই এইবিলাক ঘৰতে কৰি লোৱা হয়। আৰু অকণমান দিছোঁ ৰং জলকীয়া, পুনৰ লৰাই দিছোঁ। এতিয়া মই আলুখিনি দি ল'ম। এই আলুখিনি মই পূৰা ধুনীয়াকৈ লৰাই লৈছোঁ এবাৰ। আৰু এয়া মটৰ মই বইল কৰি থৈছিলোঁ পনীৰৰ বাবে। আৰু এয়া মই মটৰ বইল কৰি থৈছিলোঁ পনীৰৰ বাবে। মই ইমানটো জোখত বইল কৰি লৈছোঁ, বৰ বেছিকৈ ইয়াতকৈ বইল কৰা নাই। এতিয়া বেছিকৈ বইল কৰিলে বেছি ভাগি যাব, সেইবাবে মই ইমানটো চাইজতে লৈ লৈছোঁ। এতিয়া মই বইল কৰা মটৰখিনি এনেদৰে আলুত অলপ সময়ৰ বাবে ভাজি ল'ম। আৰু মই আলু মটৰখিনি মিহলি কৰি ধুনীয়াকৈ অলপ সময়ৰ বাবে ভাজি ল'ম। মই ল' ফ্লেমত অকণমান সময়ৰ বাবে ভাজি ল'ম আৰু অকণমান সময়ৰ বাবে ঢাকনখন লগাই দিম। এয়া মই আদা নহৰু আৰু বিলাহী দি দিছোঁ আৰু আদা নহৰু গোন্ধটো নথকালৈকে মই নহ'বলৈ ভাজি থাকিম অলপ সময়ৰ বাবে পুনৰ। আৰু এয়া আপোনালোকে মন কৰিছে নিশ্চয়
আদা নহৰু প্ৰায় বনাবলৈ যাবলৈ ধৰিছে আৰু তেলখিনি লাহে লাহে ওপৰলৈ উঠি আহিব ধৰিছে। এতিয়া মই অলপ অলপকৈ পানী দিম, গৰম পানী দিব, ঠাণ্ডা পানী নিদিব। আৰু ইয়াত দেখিছে নহয় তেলখিনি পূৰা সম্পূৰ্ণ ওপৰলৈ আহিছে। অকণমান লৰাই দিম। গেছটো বহুত হাই ফ্লেমত নিদিলেও হ'ব, কম কৰি দি থ'ব। আৰু এইবাৰ মই আৰু আকৌ অলপ পানী দি দিছোঁ, এবাৰ উতলিব বাবে ভালদৰে। পৃথিৱীৰ বাবে তাপৰ প্ৰধান উৎস হ'ল সেয়া পানী দি দিলোঁ। এতিয়া উতল আহিব ধৰিছে। ভালকৈ উতল অহাত মই পনীৰখিনি দি দিম। আৰু এয়া সুন্দৰকৈ উতল আহি গৈছে। এতিয়া মই ভাজি ৰখা পনীৰখিনি দি দিম। এবাৰ লাহেকৈ এনেদৰে লৰাই দিম। পুনৰ অকণমান উতল আহিবলৈ দিছোঁ। তাৰপিছত মই এতিয়া দিম মছলা। এয়া এনেকৈ দেখিছে ধুনীয়াকৈ উতল আহি গৈছে। এতিয়া মই অকণমান মছলা দি দিছোঁ, মিট মছলা দিছোঁ মই। পনীৰ চব্জি লাহে লাহে হৈ গৈছে প্ৰায়। ইয়াত আপোনালোকে কাবেলী বুটো দিব পাৰিব, মই কিন্তু কাবেলী বুট দিয়া নাই, মটৰ দিছোঁ। প্ৰায় হৈ গৈছে আৰু অকণমান শুকাবলৈ দিম। তাৰপিছত কাটি থোৱা ধনিয়া পাতখিনি ওপৰত দি দিম। এয়া পনীৰ ৰেচিপি প্ৰায় মোৰ হৈয়ে গৈছে। এতিয়া মই কাটি থোৱা ধনিয়াখিনি ওপৰত দি দিম আৰু দি নমাই থৈ দিম গৰমে গৰমে পৰিৱেশন। গৰমে গৰমে খালে বেছি ভাল লাগে। হৈ গ'ল, পনীৰ চব্জি তৈয়াৰ হৈ গ'ল। দেখিছে ইমানখিনি মই ৰখাই থৈ দিম। অকণমান ৰখাৰ পিছত ঠাণ্ডা হ'লে অলপ বেছি ইয়াতকৈ ডাঠ হৈ যাব, সেইবাবে মই ইমানতেই ৰখাই বন্ধ কৰি থৈছোঁ। এতিয়া আমি খাম। আপোনালোকে কিন্তু মই এটা কথা ক'বলৈ পাহৰি গ'লোঁ। ইয়াত আপোনাৰ পিঁয়াজখিনি দিব, তেতিয়া আপোনালোকে অকণমান চেনিও মিহলাব পাৰিব। মই কিন্তু দিয়া নাই। আপোনালোকে যদি ভাবে দিওঁ বুলি তেন্তে দিব পাৰিব, অকণমান দিব, কিন্তু বেছিকৈ নিদিব। এই পনীৰ ভিডিঅ'টোত মই পনীৰখিনি ঘৰতে তৈয়াৰ কৰি লৈছোঁ নিজে। আৰু যদি মোৰ এই ভিডিঅ'টো চাই অকণমান হ'লেও উপকৃত হৈছে তেন্তে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকিব। আজিলৈ আহোঁ তেন্তে, বাই বাই।